हेलो फ्रेंड्स वेलकाम बैक टू आवर चैनल ग्रीन होम लाइफस्टाइल की खबर आपनालोকৰ आशा करो आपनालोक ভালে আছে আজি মই आपनालोকৰ এটা মন্দিৰলৈ লৈ গৈ আছো তেন্তে বলকচোন আজি ভিডিওটো আৰম্ভ কৰো আমি আজি গৈ আছো ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ আৰু এই ভীমাশংকৰ জ্যোতিৰ্লিংটো আছে গুৱাহাটী মহানগৰৰ গড়চুকৰ পমাহী নামৰ অঞ্চলৰ দাকিনী পাহাৰত অৱস্থিত আৰু ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবৰ বাবে গুৱাহাটীৰ গড়চুক চাৰিআলি দিশে ৰাণী বনাঞ্চলৰ মাজেৰে দাকিনী পাহাৰৰ দিশে আহিলে ভোলানাথ শিৱৰ প্ৰভুৰ ভব্য দৰ্শন কৰিব পৰা যায় পাহাৰৰ পঞ্চধৰা নদীৰ মাজত ভীমাশংকৰ জ্যোতিৰ্লিংগ বিৰাজমান আৰু এই ভীমাশংকৰ জ্যোতিৰ্লিংগত 24 ঘণ্টাই জলাভিষেক হৈ থাকে বাৰিষা দিনত জ্যোতিৰ্লিংগটো নদীৰ লগত সম্পূৰ্ণভাৱে ডুব গৈ থাকে শিৱপুৰাণত ভীমাশংকৰ জ্যোতিৰ্লিংগৰ প্ৰাদুৰ্ভাৱৰ কথা উল্লেখ আছে য'ত কোৱা হয় যে ভীমাশংকৰ জ্যোতিৰ্লিংগ কামৰূপ ৰাজ্য পাহাৰৰ মাজত স্থাপিত হয় আৰু ভীমাশংকৰ জ্যোতিৰ্লিংগৰ আবিৰ্ভাৱৰ বিষয়ে কিছু কথা মই আপোনালোকৰ লগত আগবঢ়ালো শিৱপুৰাণৰ মতে ৰাৱণৰ ভাতৃ আছিল কুম্ভকৰ্ণ আৰু কুম্ভকৰ্ণৰ পুত্ৰ আছিল ভীমাসুৰ ব্ৰহ্মাদেৱৰ পৰাই বৰদান পাই ভীমাসুৰ অতি অত্যাচাৰী হৈ পৰে ভীমাসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ দেৱতাসকলে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু তেতিয়া ভগৱান শিৱই ভীমাসুৰৰ লগত যুদ্ধ কৰিব বুলি নিৰ্ণয় লয় আৰু ভীমাসুৰৰ লগত যুদ্ধ কৰে আৰু ভীমাসুৰক যুদ্ধত পৰাস্ত কৰি ভস্ম কৰি পেলায় আৰু দেৱতাসকলৰ অনুৰোধত ভগৱান শিৱই এই অঞ্চলত শিৱলিংগৰ ৰূপত বিৰাজমান হয় আৰু তেতিয়াৰ পৰাই এই জ্যোতিৰ্লিংগৰ নাম ভীমাশংকৰ জ্যোতিৰ্লিংগ হৈ পৰে এই জ্যোতিৰ্লিংগত কাশীৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা শিৱভক্ত আৰু সাধুলোকসকলে আহি ইয়াত সাধনা কৰে ইয়াত আহিলে আপোনালোকে পাৰ্কিঙৰ মুখ ব্যৱস্থা কৰি দিয়া হয় আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে শ্বেয়াৰ কৰিব যাতে এই ভিডিওটো সকলোৱে চাবলৈ পাৰে এই জ্যোতিৰ্লিংগত পূজা অৰ্চনা কৰিবৰ বাবে ইয়াত থকা স্থানীয় যিবোৰ জনজাতীয় পুৰোহিত আছে তেওঁলোকৰ দ্বাৰা এই ইয়াত নিতৌ পূজা অৰ্চনা আগবঢ়োৱা হয় ওম নমঃ শিৱায় ওম ত্ৰ্যম্বকাম যজামহে সুগন্ধিম পুষ্টিৱৰ্ধনম উৰ্বাৰুকমিৱ ওম নমঃ শিৱায় গঙ্গাজল স্নানম সমর্পয়ামি ওম নমঃ শিৱায় ওম নমঃ শিৱায় स्नानं समर्पयामि ओम नमः शिवाय ओम नमः शिवाय दुर्धन स्नानं च गंगाजल स्नानं समर्पयामि ओम नमः शिवाय माता वस्त्रसिंदूरं समर्पयामि ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय আৰু এয়া হৈছে নটৰাজ শিৱপ্ৰভুৰ প্ৰতিমা ইয়াত নদীৰ নিজৰাৰ পৰা পানীবোৰ বৈ থাকে আৰু খুব প্ৰাকৃতিক এটা পৰিৱেশৰ সৃষ্টি হয় ইয়ালৈ আহিলে আপোনালোকৰ মন একেবাৰে শান্ত পৰি যায় আৰু একেবাৰে প্ৰকৃতিৰ লগত বিলীন হোৱাৰ নিচিনা লাগে তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ